নমস্কাৰ কি খবৰ আপোনালোকৰ সকলোৱে চাগে ভালেই মোৰ নতুন ভিডিঅ' এটালে সকলোকে স্বাগতম জনাইছো দেখিছে গামোচা চামোচা লৈ পিনি মেখেলা চাদৰযোৰ পিনি নামঘৰলৈ যাবলৈ ওলাইছো আজি মোৰ কাৰণে বিশেষ দিন বুলি ক'ব লাগিব ওলাই মেলি ৰৈছো যে ওচৰৰ ভণ্টিলে ৰৈছো তাই আহিব আৰু পঞ্চিলে চিউ পাই গ'ল আহিলা হাই বুলি কৈ দিয়া হাই নামঘৰ পাই গ'লহি বুলি या पिंकी हाय बोल Pokoknya hai emang Pinky emang Ponci hai boल ya moy ya namghar pai galohi YouTuber blogger evne blogger best friend epine kaku hui epine Siapa? Mama. Lihat ada apa? গন্ধে পুষ্পে নৈবদ্য সম্ভাৰে যতনাই আনিছো প্ৰভু তোমাক পুজিবাৰে আপোনাৰ খবৰ আশীষ দিব লাগে যদিও আমি কাৰ্যসূচী অনুষ্ঠান বুলি আমি উল্লেখ কৰিছোঁ কিন্তু আমাৰ এই ছাত্ৰী কেইগৰাকীক আপোনাৰ খবৰ মুখে দেখাই আশীৰ্বাদ দিয়াৰ মানসেৰে আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ সেয়েহে আমি আমাৰ গাঁৱলীয়া জ্যেষ্ঠ চাৰিগৰাকীজন বাপৰ জৰিয়তে আমি তেখেতসকলক এখনকৈ গামোচা প্ৰদান কৰি এঠাই আশীৰ্বাদ কামনা কৰিছোঁ আমি আজি আপোনালোকক জনাবলৈ পাই মই সুখী হৈছোঁ আৰু মোৰ সৌভাগ্য বুলিয়ে ক'ব লাগিব কাৰণ যিজন ছাৰে মোৰ LP স্কুলৰ পৰা পঢ়াইছিলে সেইজন ছাৰে আজি এই সম্বৰ্ধনা অনুষ্ঠানটোত গুৰি ধৰিছে বুলিয়ে ক'ব লাগিব জ্ঞান সমুদ্ৰ মন্থন কৰি জ্ঞান অমৃত পান কৰিবলৈ সক্ষম হোৱা আমি আনন্দিত আৰু গৌৰৱান্বিত এই আলোচনী সাফল্যৰ প্ৰশস্ত কৰে নতুন সপোন মানুহৰ জীৱনলৈ কঢ়িয়াই আনে প্ৰাপ্তিৰ অনাবিল আনন্দ
অপৰিসীম সাধনা আৰু অধ্যৱসায়েৰে নিজকে গঢ়িবলৈ সহপুৰুষাৰ্থভাৱে কৰা চেষ্টাৰ সাফল্য কৃতকাৰ্যতা বা সুখ্যাত সেই দেশৰ ধৰণী বিদ্যাৰ সূৰ্যসম আলোকেৰে জননীৰ মনাকাশ আলোকিত কৰি বৃহত্তৰ সাগৰপথাৰবাসী তথা চেফলেঘাটৰ প্ৰতিজন শিক্ষাৰ প্ৰতি আনন্দ কৰি 2023 বৰ্ষৰ উচ্চতৰ মাধ্যমিক কলা শাখাত দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ যি প্ৰত্যয়জনক কৃতিত্ব অৰ্জনেৰে পিতৃ মাতৃ তথা অঞ্চলটিক গৌৰৱান্বিত কৰিলা তাৰ বাবে আজি এই পবিত্ৰ হৰিগৃহৰ পবিত্ৰ মঞ্চৰ পবিত্ৰ খেলত তোমালৈ এয়া হিয়া ভৰা উষ্ম অভিনন্দন আৰু শুভ আশীষ লক্ষ্যত উপনীত হোৱাৰ দুৰ্বাৰ হেঁপাহ আৰু আন্তৰিক প্ৰচেষ্টাতে সপোন বাস্তৱায়িত কৰাৰ সঁচা মাপকাঠি তুমি তাৰেই সাক্ষী প্ৰেৰণাৰ অবিমল উৎস জ্ঞানান্বেষণৰ সীমাহীন মহাসমুদ্ৰত অৱগাহন কৰি প্ৰজ্ঞাৰ মুকুতা বুটলি কল্যাণময়ী জননীৰ অন্তৰাত্মা সমুজ্জ্বল কৰিবা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ মানৱতাবাদী জগতজীনাৰ আদৰ্শক আঁকোৱালি লৈ ধৰাধামত শান্তি সৌম্যৰ গগনচুম্বী নিৰ্মাণ কৰিবা জননী জন্মভূমিক ধন্য কৰিবা তোমাৰ হৃদয়ত প্ৰোথিত হওক জ্ঞানাৰ্থী প্ৰৱেশ সেৱাৰ্থী প্ৰস্থান দয়াময় শ্ৰীহৰি হওক তোমাৰ যাত্ৰাপথৰ সাৰথী এয়াই আমাৰ কামনা ইতি সমূহ ফলপথাৰবাসী গাইছে লেখা ভূৱনক আমাৰ শ্ৰদ্ধাৰ দুৰ্গেশ্বৰ চুতীয়া বাপজনাৰ পৰা সম্মাননা পত্ৰ ভাগ গ্ৰহণ কৰিবলৈ সেৱা মুকুতি পাবলৈ লোৱা হৰিনাম ইটো হৰিনাম অমৃত সমান লোৱা নাম কৰি নিজ দীপে গন্ধে পুষ্পে মোৰ বৈদ্য সম্ভাৰে যতনাই আনিছো